এয়া কলিকতাৰ বীৰভূম জিলাৰ বোলপুৰ নামৰ এডোখৰ ঠাইৰ ঠিক কাষতে লাগি আছে সোণাজুৰি বুলি কয়। আৰু এই সোণাজুৰিৰ মনোৰম সৌন্দৰ্যৰ মাজত আজি ইংৰাজী 1/1/2019 চনত আমি আহি ভৰি দিলোহি। এয়া সোণাজুৰিৰ এক মনোৰম পৰিৱেশত সকলোৱে আজি পিকনিক খাইছে। এয়া পিকনিক স্থলী। আৰু যিহেতু মই কলকাতাত থকাৰ বাবে এই কলকাতাৰ বহুখিনি বন্ধুৰ লগত আজি এই সোণাজুৰিৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ সুবিধা পাইছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে। আৰু এয়া আপোনালোকে দেখিছে সকলোবোৰ মানুহ ইয়াতে একগোট হৈছে আৰু বহুতখিনি পাৰ্টি আহিছে। সকলোবোৰ বেলেগ বেলেগকৈ তেওঁলোকে নিজা নিজাববীয়াকৈ নৱবৰ্ষ বুলি আজি লগে ভাগে এসাঁজ খাবৰ কাৰণে ইয়ালৈ আহিছে। আৰু ময়ো খুব আজি এই অনুষ্ঠান মানে পিকনিকৰ অনুষ্ঠানটিত আহিবলৈ পাই সঁচাকৈ খুব ভাল লাগিছে। আৰু মাজে মাজে মিছ কৰিছোঁ মই আমাৰ অসমৰ তথা মোৰ নিজৰ লখিমপুৰৰ নিজৰ বন্ধুবৰ্গসকলক। আৰু মই মিছ কৰিছোঁ মোৰ ঘৰখনক। যি নহওক মোৰ সম্বন্ধৰ আমাৰ পৰিয়ালৰ মই বেলেগকৈ চিনাকি দিব নিবিচাৰোঁ। সূৰ্য কুমাৰ শইকীয়া। আজি তেখেতৰ আশীৰ্বাদত আহি এনেদৰে এটা মনোৰম পৰিৱেশত উপস্থিত হ'বলৈ পাইছোঁ। সেই পলকতে মই তেখেতকো ধন্যবাদ জনাইছোঁ। আজি আহিব লগা অৱশ্যে আছিলে তেখেতৰ মিছেছ অৰ্থাৎ আমাৰ বাইদেউ টুকটুক আৰু মোৰ মিছেছ লুকু। তেওঁলোক আজি ঘৰতে কলকাতাৰ নিজৰ ঘৰতে তেওঁলোকে আজি পিকনিক আৰম্ভ কৰি দিলে। আৰু আমিও দুইজন যিহেতু লগ খাইছোঁ সেয়েহে আমাৰ সমূহ বন্ধুৰ লগত আহি এই মনোৰম পৰিৱেশত আমিও ভাবিলোঁ আমিও নিজাববীয়াকৈ আজি এসাঁজ খাওঁ। সেয়েহে এই প্ৰাকৃতিক পৰিৱেশটো আপোনালোকক আজি অকণমান দেখুৱাবলৈ পাই মোৰো ভাল লাগিছে। আৰু শেষত আপোনালোক সকলোলৈকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ আহিব লগা দিনবোৰ যাতে মধুময় হৈ পৰক। আৰু যি দেশৰ এক জটিল পৰিস্থিতিৰ মাজলৈ আমি আগবাঢ়িছোঁ সেই জটিল পৰিস্থিতিবিলাক যাতে আহিব লগা দিনবোৰত সকলোৰে বাবে মংগলময় হওক তাৰে কামনা কৰিছোঁ। পুনৰ আপোনালোকক নৱবৰ্ষৰ ওলগ জনাইছোঁ কলকাতাৰ পৰা। ধন্যবাদ।